নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মোৰ বাৰ্বি এণ্ড ফুকন ইউটিউব চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে কুশলে আছে। যোৱাকালি বৰষুণ দি কি অৱস্থা কৰিলে চাওকচোন। আমাৰ ডিব্ৰুগড়ত যে বতৰ বহুত বেছি বেয়া, আপোনালোকৰ ফালে বতৰ কেনেকুৱা জনাবচোন। মামাহঁতৰ ঘৰৰ পৰা এইটো মোৰ একেবাৰে শেষৰ ব্লগ, শেষলৈকে কিন্তু চাব। এইফালে আমাৰ এনাই পূৰা চাউল জাৰি আছে। এইবোৰ ঘৰ চাউলৰ খেতি নে নাই? এইখিনি ঘৰ, এইখিনি মাহীও নাই, তহঁতৰ মাও আনিছিলে ন বিহুলৈ। এইখিনি নাই ধূলি হৈছে ধূলি হৈছে আৰু হেৰিও এইখিনি বেঞ্চলৈ তুলি থৈছে। ইফালে মাজু মামাই ধুব লৈছে গাড়ী। এইফালে আমাৰ মাজু মামীয়ে বাচি আছে মাছ। আৰু এইফালে কেৰাহীত মাছ, এফালে টেঙা শাক, এনাই এইবিলাক কৰি আছে আৰু টেঙা শাক নে নাই ফ্ৰাই আৰু এইফালে মই ৰুম চাফা কৰি আছোঁ এনাই ভাগৰ। কেইদিনমানৰ পিছতে যিহেতু মই যামগৈ, সেইটো কাৰণে এনাই ৰুমটো চাফা কৰি থৈ গৈছোঁ আৰু কাম বনটো হৈ থাকিব। প্ৰথমতে খোৱাটো মেইন, ভাতকেইটা প্ৰথমতে খাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। এতিয়া সময় হৈছে 11:45। এফালে বতৰৰ সুযোগ লৈ ডাঙৰ মামী আৰু মাজু মামীয়ে পূৰা ধান ৰ'দত দিছে। মানে ৰ'দটো যিহেতু অকণমান উলিয়ালে, সেইটো কাৰণে ডাঙৰ মামী আৰু মাজু মামীয়ে পূৰা ধান ৰ'দত দি আছে। এইফালে আমাৰ মৌজনী কিমান ডাঙৰ হ'ল অকণমান আপোনালোকক দেখাই দিম, চাবচোন। অ' খেলিছা নি? অ' খেলিছা? টুক টুক আমাৰ ইমান মৰম লগা ভৰিকেইটি। অকণমানি মুখখনো অকণমানি, হাতখনো অকণমানি। টুক টুক কুচু এইফালে চা। এয়া প্ৰিন্সে মোক আঁকিছে বোলে দেই, মনে মনে আঁকি আছে। কি আঁকিছে সিহে জানে আৰু। একেবাৰে শেষৰখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ধুনীয়াকৈ আঁকা প্ৰিন্স। গোলখন গোল। অ'কে। মুখখন কেনেকৈ কৰোঁ? অঁ এনেকৈ কৰিছোঁ। অঁ এখন কাণখন দেখিছানে? অঁ এখন কাণ। মানে সি মোক চাই আঁকিছে বোলে। কি দেখাব লাগিব এতিয়া? কাণখনে। কিন্তু ছবিটো মোক কিবা ভূতৰ পোৱালি নিচিনাই দেখি পাইছোঁ যে এই দূৰৰ পৰা। কেনেকুৱা লনি লাগিছে। ওচৰলৈ আহা। অ' মাই গড, চাওঁ ভালকৈ, অকণমান দূৰত যোৱা। মই মৰিলে চাগে এনেকুৱাই হ'ম ন দেখিবলৈ। হে এইবোৰ মূৰটো আঁকিলিতো। কি কয় এইবোৰ। 2 hours later. এতিয়া সময় হৈছে 4:30 PM। দুপৰীয়া ভাত পানী খাই গা পা ধুই আমি আজৰি হ'লোঁ। এনাই আৰু ডাঙৰ মামীয়ে পূৰা কেৰম খেলাত ব্যস্ত হৈ আছে। ভাবিছোঁ ময়ো অকণমান খেলি চাওঁ। মই ইফালে খেলিব নাজানো কিন্তু দেই, এনাই শিকাই দিম কৈছে কাৰণে খেলিব লৈছোঁ আৰু। গুটিকেইটা সোনকালে পাতক এনাই, মই খোজকাঢ়িব যাম এতিয়া মিমিহঁতৰ লগত।
অলপ দেৰি আগত কৈছিলোঁ নহয় মই ভণ্টিহঁতৰ লগত খোজকাঢ়িবলৈ আহিম বুলি। এয়া ভণ্টিহঁত আহিলে, ময়ো খোজকাঢ়িবলৈ ওলাই আহিছোঁ। সিহঁতৰ গাঁওখন মোক বোলে অকণমান দেখাব। মই আপোনালোককো দেখাম বুলি ভাবিছোঁ। ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব আৰু শেষত কেনেকুৱা পালে কমেণ্ট কৰিবলৈ কিন্তু একদমেই নাপাহৰিব। গ্ৰীষ্ম আৰু বৰ্ষাকালৰ অসমৰ সৌন্দৰ্য অতুলনীয়। যদিও শৰৎ ঋতুৱে অসমৰ প্ৰাকৃতিক সৌন্দৰ্যলৈ এক নতুনত্ব কঢ়িয়াই আনে, তাৰে প্ৰমাণ আহিনৰ পথাৰখন। আহিনৰ পথাৰৰ আমেজেই সুকীয়া। আপোনালোকেও আপোনালোকৰ ঘৰৰ কাষত থকা পথাৰখনত গৈ অকণমান সময় কটাবচোন। বহুত বেছিয়ে মনটো শান্ত হৈ উঠে। ৰাস্তাই ক'ত ক'ত যোৱা কোৱাচোন? কলৰুৱা কোনফালে আছে? এই নিতাই ওচৰতে আছে। নিতাই ফালে কলৰুৱা আছে, এইফালেও আকৌ খোৱাং চাইডে আছে বুলি কয় যে। তাৰপিছত বাহনী পথাৰ, বেজদুলীয়া। বেজদুলীয়া কোনডোখৰত আছে? সেই নিতাই সেইফালে। এইফালে সেইফালেও কোনোবা এটা চাইডে যাব পাৰি ন? বাপুতি গড় আৰু তাৰপিছত আৰু কি আছে বাৰু? ডিমৌলে। এইটো ৰাস্তাই চবলৈ যাব পাৰি নেকি? বেজপথাৰ যাব পাৰি। বিহু চিহু চাবলৈ এইফালে যোৱা নাই? ৰাস চাবলৈ যাওঁ। ৰাস চাবলৈ যোৱা ক'ত? বাপুতি গড়। খোজকাঢ়ি নহয়, চাইকেলতো যাওঁ, খোজকাঢ়ি যাওঁ। ৰাতি যোৱা নেকি চাইকেলত? ৰাতি গাড়ীত যাওঁ আকৌ। তাৰপৰা দিনত পিছে? দিনত খোজকাঢ়িয়ে যাওঁ লগৰ ছোৱালীখনত। দিনত খোজকাঢ়ি যাব পাৰা এইফালে এইটো ৰাস্তাই? বেলেগ দম আছে দেই। তাৰপিছত আৰু পূজা চাবলৈ যাব পাৰি নিতাইলৈ। পূজা চাবলৈ খোজকাঢ়ি যোৱা নে? নাযাওঁ দেই, গাড়ীত যাওঁ। গাড়ীত যোৱা। তাৰপিছত আৰু ক'ত ক'ত যোৱা? আৰু বিয়া চিয়া খাবলৈ যোৱা নাই এইফালে? এইফালে বিয়া চিয়া খাবলৈ মাতিলেহে যাওঁ। এই বৰদলনি বুলি কয় যে সেইফালে কোন এইটো ৰাস্তাই যাব পাৰি নে? এইফালেও পায়। আৰু তাৰপিছত আকৌ এইফালেও পাৰি। কোনফালে? এইফালে এইফালে কেতিয়াবা ৰুবলৈ চুবলৈ আহি পাইছা নাই? একদম ইমান ধুনীয়া পথাৰ আছে। এইফালে যে নাই পোৱা দেই। এইফালে কোনোবা ঘৰৰ মানুহ আছে নে থাকিবলৈ অহা? আছে। কোনডোখৰত আছেনো? কোনফালে? সেইফালে তুমি সেইফালে দেখাব লাগিব। আচ্ছা, ঠিকে আছে দিয়া। আৰু এইফালে লগৰ ছোৱালী ঘৰ আছে নাই? আছে। কোন কোন আছে সিহঁতৰ সেইফালে? জোনালী, ধৰ্ণিকা, নিকিতা আৰু তাৰপিছত আৰু ঢেৰ আছে। বনানী। তাহাঁতি চব টেণ্ট নে? তেনেতে। ঠিকে আছে। The next day. প্ৰথম দিনাখন খোজকাঢ়িবলৈ আহি সঁচাকৈয়ে বহুত ভাল লাগিলে। সেইটো কাৰণে দ্বিতীয় দিনাখনো খোজকাঢ়িবলৈ আহিম বুলি সিহঁতক ক'লোঁ আৰু সিহঁতি মোক লৈ আহিলে। সিহঁতৰ লগত কেইবাজনীও ভণ্টি লগ পালোঁ। চবকে মই চিনাকি কৰি দিম, আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু তোমাৰ এই বৰষা, এই ভিতালী, এই ৰিংকি। জনমে জনমে তুমি জীবনে মরণে তুমি হাসি রখো মোরে পূর্ণিমা উশাহে নিশাহে তুমি আকাশে বতাহে তুমি জনমে জনমে তুমি জীবনে মরণে তুমি হাসি রখা মোরে কবিতা উশাহে নিশাহে তুমি আকাশে বতাহে তুমি